ৰাজ্যত পুনৰ অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ প্ৰাবল্য কিমান জনাই আছো সুবিশেষ। মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত ৩.১ প্ৰাবল্যৰ ভূমিকম্প। নামনি অসমৰ কেইবাখনো জিলাত জোকাৰণি অনুভূত। উত্তৰ পূবত পুনৰ ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ উৎপত্তি স্থল মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত। মেঘালয়ৰ লগতে নামনি অসমৰ কেইবাখনো জিলাত অনুভূত হয় জোকাৰণি। ভূমিকম্পৰ প্ৰাবল্য ৩.১ ৰিক্টাৰ স্কেল। নিশা 1:44 অনুভূত হয় ভূমিকম্প। ভাৰতলৈ বিয়পিছে গাজা ইজৰাইলৰ যুদ্ধৰ জুই। জনসাধাৰণৰ পৰা চৰকাৰলৈ চিন্তিত। গাজাত ইজৰাইলৰ আক্ৰমণৰ বাবে চুবুৰীয়া দেশসমূহত বৃদ্ধি পাইছে প্ৰতিবাদ। ইয়াৰ ফলত ভাৰতৰ নিৰাপত্তাক লৈ শংকাৰ সৃষ্টি কৰিছে। বাংলাদেশ আৰু মালদ্বীপে ইজৰাইলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে পাকিস্তানৰ প্ৰতিবাদকাৰীয়ে গাজাত সামৰিক বাহিনীক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। এই বিক্ষোভত ভাৰত বিৰোধী শ্লোগানো উত্থাপন হৈছিল, যাৰ ফলত দেশত অশান্তিৰ সৃষ্টি হ'ব পাৰে। গাজাত ইজৰাইলৰ আক্ৰমণৰ বাবে সমগ্ৰ বিশ্বতে ক্ষোভ বাঢ়িছে। বিগত 18 মাহ ধৰি চলি থকা যুদ্ধৰ বাবে বহু দেশ আৰু মানৱীয় সংগঠনে ইজৰাইলক গৰিহণা দি আহিছে, যদিও এতিয়া এই সকলো ৰাজহুৱা প্ৰতিবাদলৈ পৰিণত হৈছে আৰু ইয়াৰ জুই ভাৰতলৈ বিয়পি পৰিছে। এই সপ্তাহত ভাৰতৰ চুবুৰীয়া দেশসমূহত ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইছলামিক শাসন আৰু সমগ্ৰ বিশ্বতে মুছলমানৰ শত্ৰুৰ অন্ত কৰাৰ শ্লোগান আৰম্ভ কৰিছে। এই সপ্তাহত বাংলাদেশ, পাকিস্তান আৰু মালদ্বীপত ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। এই প্ৰতিবাদ ইমানেই প্ৰবল আছিল যে সকলো বিদেশী সংবাদ মাধ্যমতে ইয়াৰ বিষয়ে চৰ্চা চলি আছে। লংকাৰ কাকিত নৃশংস ঘটনা। পিতৃক অপহ্য কৰি প্ৰহাৰ কৰি হাত ভৰি ভাঙি জীৱন্তে জ্বলাই হত্যা কৰে পুত্ৰই। লংকাৰ কাকিৰ বেলতলা মিলনপুৰত পাখান পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃ। কাকি বেলতলা মিলনপুৰৰ ৰাজকুমাৰ চাম্পিয়াৰ হাতত প্ৰাণ গ'ল পিতৃ চাৰ্জন চাম্পিয়াৰ। হুজাইৰ লংকাৰ কাকিত সংঘটিত হৈছে এক নৃশংস ঘটনা। পুত্ৰই জীৱন্তে জ্বলাই দিলে পিতৃক। লংকাৰ কাকিৰ বেলতলা মিলনপুৰত পাখান পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ। কাকি বেলতলা মিলনপুৰৰ ৰাজকুমাৰ চাম্পিয়াৰ হাতত প্ৰাণ গ'ল পিতৃ চাৰ্জন চাম্পিয়াৰ। জানিব পৰা মতে সামান্য কথাতেই পিতৃক মাৰপিট কৰাৰ পাছত জীৱন্তে জ্বলাই দিয়ে পিতৃক। পিতৃ চাৰ্জন চাম্পিয়াক হাত ভৰি ভাঙি জীৱন্তে অগ্নিদগ্ধ কৰি হত্যা কৰে পুত্ৰই। ইতিমধ্যে ঘটনাস্থলীত কাকি আৰক্ষী উপস্থিত হৈ আজি পুৱাই আটক কৰিছে পাখান পুত্ৰ ৰাজকুমাৰক।